হেল্ল' এভৰিৱান, এতিয়া বাজিছে 11:30। নাই বাইদেউ, আপোনাৰ ঘৰত বাৰু 11:30 বাজিছে, ঠিকে আছে। মোৰ ঘৰত এতিয়া 5:30 বাজিছে। কোনো কথা নহয়, হৈ যাব। 11টা 12টা 5টা যিয়ে বাজিব আৰু। আৰু মোৰ কিবা কৰবা মন যায় আছে। कंट्रोल जल्दी बोल, कल सुबह पनवेल निकलना है। হা কি ক'লে কিবা কৰিব মন গৈছে। এতিয়া এইটো টাইমত আকৌ কি কৰিম বুলি ভাবিছে? কোনোবা পিটিব মানে? ডান্স চান্স কিবা কৰিব মন গৈছে নেকি? ক'লে বুজি পাম ন আপুনি কি কৰিব মন গৈছে, সেইটো কথাটো ক'ব লাগিব ন। এতিয়া সময় যদি আপোনাৰ ঘৰতো 11:30 বাজিছে নে, এইটো টাইমত কি কৰিব মন যাব পাৰে বাৰু? अरे कहना क्या चाहते हो? কিবা খাবা মন যায় আছে তাৰমানে। মাথাত দোষ হৈছে নেকি বাৰু? এতিয়া কবি কিবা কৰিব মন গৈছে, এতিয়া কবি কিবা খাব মন গৈছে, তো কি বাল কৰিম মই এতিয়া? সেইটো কথা ক। এতিয়া কবি কিবা খাবি, এতিয়া কবি কিবা কৰিবি, কোনটো কৰিবি? কিবা এটা এটা ক'লে কিবা এটা অপশ্যন দিব বাৰু। মই জানো বাৰু কি খাই ভাল পোৱা, মই সেইটো ব্যৱস্থা কৰি দিব পাৰিম। এতিয়া কৈছে কিবা এটা কৰিবি, তো কি কৰিবি সেইটো কথাটো মই ক। ডান্স কৰিবি, এক্টিং কৰিবি, নাচিবি, বাগিবি, কি কৰিবি মানে? নে পাগলা হৈ ঘূৰিবি? এইটো কথা ক মোক। साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए। কি খাব মন যায় আছে এনেহেন কিবা এটা। निकल लौड़े, पहली फुर्सत में निकल। গম পাইছোঁ কি খাব মন গৈছে। কৈ দিওঁনে এতিয়া? মই কৈ দিওঁনে? হয় বেঙেনা, নহয় আইচক্ৰীম, নহ'লে আঠিয়া কল, এই তিনিটাৰ ভিতৰত কিবা এটা খাব মন গৈছে। হয়নে নহয় গাইজ? ক'ব আপোনালোকে। এইটো তুমি বেছিকৈ ভাল পোৱা বস্তু হৈছে বেঙেনা, আঠিয়া কল আৰু আইচক্ৰীম। এই তিনিটাৰ ভিতৰত কোনটো খাবা? এইটো কথা কোৱা চিধাকৈ, ইমান বেছি কথা বঢ়াব দৰকাৰ নাই। কোনটো বস্তু খোৱা সেইটো কোৱা। এতিয়া মোৰ ঘৰত একো নাই, দুপৰীয়াৰ ভাত চাত খাই উঠিলোঁ। ৰঙালাও এটা আছে ডাঙৰ চাই, লাগে যদি ৰঙালাওটো খুৱাব পাৰিম, নালাগে যদি বাকী কি খাব ইচ্ছা কৰা তাকে কোৱা। কিন্তু উপায় নাই, খাবা নোৱাৰোঁ। कंट्रोल কিয় খাব নোৱাৰিবি? আইচক্ৰীম খাবি। আমাৰ ঘৰৰ ওচৰৰ দোকানতে আছে আইচক্ৰীম, লাগিলে আনি দিম। উপায় নাইতো, আকৌ কি কথা হ'ল? পইচা নাই যদি সেইটোকে ক। মোৰ বাৰু কি খাব মন যায় আছে, তোমালোকে কমেণ্ট কৰিবাচোন। निकल लौड़े, पहली फुर्सत में निकल। গাইজ, কৈছিলোঁ নে মই যে তাইৰ আইচক্ৰীম খাবলৈ মন গৈছে বুলি? কৰি যে জিভাঙত যে ওলাই যে দেখাব লাগে। চিধা কৈ দিলে হৈ গ'ল যে আইচক্ৰীম খাব মন গৈছে। আমাৰ ঘৰৰ ওচৰৰ দোকানতে আইচক্ৰীম খোৱাত ইমান নোৱাৰোঁ। ডাঙৰ এটা আইচক্ৰীম আনি দিলোঁ হয়। মই জানো ডাঙৰ আইচক্ৰীম খোৱাত মই সৰু খোৱা। তো আইচক্ৰীমটো কি কথা? ইমান এটা সামান্য বস্তু খোজোতে আকৌ ইমান কৰিব লাগে নেকি? তো আইচক্ৰীম এটা লাগে, আইচক্ৰীম আনি দিলোঁ হয়। তেনেহ'লে গাইজ ব'লা, বাইদেউৰ কাৰণে মোৰ জব পটককৈ 5 মিনিটত গৈ 10 মিনিটত আইচক্ৰীম লৈ আহোঁগৈ, নে কি কয় গাইজ? खत्म। बाय बाय, टाटा, गुड बाय।